আজি বছৰৰ শেষ খবৰ আহিছে, ছুটি পাইছোঁ। ঔটেঙা বিচাৰি বিচাৰি লাই শাক আনিলোঁ, এইবোৰ নতুন আলু ঘৰৰ, মটৰ আনিলোঁ বিচাৰি বিচাৰি, আৰু কাজি নেমু বিচাৰি আনিছোঁ, আমৰ আচাৰ বিচাৰি আনিছোঁ, এইবোৰ যে ঘৰত হয় জলকীয়া বিচাৰি আনিছোঁ, আৰু এটা বহুত ভাল বস্তু, ইণ্টাৰেষ্টিং বস্তু দেখাই আছোঁ। এইয়া চাওক, পুঠি মাছ বিচাৰি বিচাৰি আনিছোঁ। সেইফালে গুডুৱে চাই আছে, ভাবি আছে যে মোক দিব, খাম, মই খাম। তো যে আজি সি ইমান বেছিকৈ ভাগত নাপায়, আনকালে তাকে কিনি কিনি খুৱাওঁ। আজি স্পেচিয়েলি আমি নিজৰ কাৰণেহে বেছিকৈ এইবোৰ যোগাৰ কৰিছোঁ। এইখিনি মানে গাঁৱত ঘৰত খোৱা লেখীয়াকৈ এটা টেষ্ট ল'ব লাগে বছৰেকৰ মূৰত বা মাহেকৰ মূৰত সময় পালে সেইমতে। আৰু লগতে একচুৱেলি মোৰ লগৰ এজনী ঘৰত গৈছিলে, এইটো নেপালৰ পৰা আনিছে, কমলা আনিছে নেপালৰ পৰা, আৰু লগতে এপল আনিছিলে, সৰু সৰু নেপালী এপল। আমি যোৱাকালিলৈকে শেষ কৰি দিলোঁ, এতিয়া দেখাব নোৱাৰোঁ, খতম। আৰু লগতে এইটো ইভিনিঙৰ কাৰণে যোগাৰ কৰিছোঁ। অসমত একচুৱেলি জালমুড়ি যিটো আলু দি পেলাই যে বনায়, বহুত টেষ্টি বনায়। চ' আমিতো তেনেকৈ বনাব নোৱাৰোঁ, নিজে আলু বইল কৰিম, আলু বইল কৰি জালমুড়ি বনাই খাম বুলি এইটো প্লেনিং কৰিছোঁ। কাজি নেমু মানে সস্তাত পাই বস্তাত ভৰাই বুলি কয় যে, এইটো ছিজন একচুৱেলি কাজি নেমুৰ ছিজন হয়। চ' 10 টকাত 3টা দিছে, আচৰিত মানে, সেইকাৰণে উঠাই দিছোঁ।